গাইজ আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে, মই ভালে আছোঁ। আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু মই প্ৰাইভেট কোম্পানী আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰোঁ। চ' আজি ভাবিছোঁ সেইটোৱে দেখুৱাম আৰু চ' চাই থাকোঁ আগলৈকে। আমি যাব ওলাইছোঁ ডিউটিত যাম। ডিউটিত যাই কিনে চব দেখুৱাই আছোঁ ভালকৈ। এইখন আমাৰ ভাঙা ফুটা গাড়ী, এইটো আমাৰ ৰঞ্জন, এইখান গাড়ি কি চলাবে? কেম্পার ড্রাইভার আমার, বাবু চলাই। এইটো দীপক বেজাৰৰ হেল্পাৰী আৰু আমাৰ মেইন ইঞ্জিনিয়াৰক দেখুৱাই আছোঁ। মেইন ইঞ্জিনিয়াৰক চাব, দেখা হৈছে আমাৰ মেইন ইঞ্জিনিয়াৰ নলবাৰী খগ্ৰামৰ আটোৱাৰ। গাড়ী ইয়াতে বহিম, এতিয়া বহি কিনে যাম আৰু যাত্ৰাটো আৰম্ভ কৰক ৰঞ্জন। এইখন হৈছে আমাৰ দলগাঁও টাউন। বেছি ডাঙৰ নহয়, সৰু টাউন হয়, হ'লেও ভালেই লাগে। এতিয়া আমি আহি দলগাঁও তিনিআলিৰ লগতে আছে আমাৰ এইখন পুলিচ থানা। এয়া হাইৱেৰ কাম চলি আছে, ডিছমেণ্টলিং হৈ আছে। মানে পুৰণা ব্লক টেপটো উঠাই দিছে, মানে মাটি ভৰাই দিব। ৰাস্তা একদম বেয়া ৰাস্তা ভাল কৰাটো কিমান কষ্টকৰ, মানে কি ক'ম আৰু। ইয়াতে আৰু এইবিলাক এই কালভাৰ্টৰ কাম হৈ আছে, আৰু এতিয়া আমি আহি পাই গ'লোঁ ধনচিৰি ব্ৰিজ। এই ধনচিৰি ব্ৰিজৰ ওচৰত পৰি আছে মাটি, ব্ৰিজৰ ওচৰত মাটি পেলাই আছে। মানে ইফালে দুফালে মানে কি হ'ব, জিঅ' পেক হ'ব, চ' ইয়াত পৰা মাটি পেলাইছে জেচিবিৰ পৰা একদম সেই খান্দি ককলিং জেচিবি চব লগাইছে ইয়াতে। আৰু এইখন হৈছে আমাৰ ধনচিৰি নদী এইটো। আৰু এইখন ধনচিৰি নদীৰ ওপৰত এইখন ধনচিৰি ব্ৰিজ। প্ৰায় 200 মিটাৰমান দীঘল আছে এইখন ব্ৰিজ। ইয়াতে মানে এনি টাইম মানুহ মানে আহি থাকে ফুৰিব। ইয়াৰ মানে নাজাৰাটো বহুত ভাল আছে, ভাল লাগে ইয়াতে। ৰাস্তাটোতো দেখিছে চাগে আপোনালোকে, ইমান সৰু ৰাস্তা। এই সৰু ৰাস্তাটো ডাঙৰ কৰিব লাগিব এতিয়া। এই সৰু ৰাস্তাটো মানে ইমান মানে 3.75 ৰাস্তাটো, আৰু এতিয়া ক'ত 12 মিটাৰৰ ৰাস্তা। এইটো কিমান বহল হ'ব, মানে আচৰিত। এনেতে আমি আহি পাই গ'লোঁ কামৰ জেগা। এইখন গ্ৰেডাৰ যে কাম চলাই আছে। আৰু আহি পাই গ'লোঁ আমাৰ কামৰ জেগা। সেই কাম চলি আছে ইয়াতে আমাৰ। এইজন হৈছে আমাৰ ছুপাৰভাইজাৰ চাচা, আৰু এইজন হৈছে আমাৰ আটোৱাৰৱালা ইঞ্জিনিয়াৰজন। এইবিলাক কাম পাত ৰোলাৰ অপাৰেটৰ। আমাৰ ৰাস্তাৰ কাম চলি আছে। হাঁহি এটা দে চাচা।
আৰু এইটো একেলগে ষ্টেণ্ডটো বহুৱাই লৈছোঁ আৰু এইটো ইয়াত একেলগে মেচিন বহুৱাই লৈছোঁ। তাৰপিছত আমি মেজাৰমেণ্ট কৰিম গোটেই ৰাস্তাটো কিমান মাল লাগিব, কিমান মাল কাটিব লাগিব, চব ইয়াত মেজাৰমেণ্ট কৰিলে চব গম পাই। আৰু এইটো আমাৰ অটো লেভেল মেচিন বহুৱাই লৈছোঁ ভালকৈ। বহুৱাই লৈ কিনে ইয়াত 10 স্ক্ৰু আছে 3টা, সেই 3টা মিলাব লাগিব। আৰু এটা পানীৰ মানে বাবুল এটা আছে, সেই বাবুলটো মিলাব লাগিব, সমান কৰিব লাগিব, তেতিয়াহে মানে মেজাৰমেণ্টটো হয়। তাৰ মেজাৰমেণ্ট চব ভুল হৈ যাব মানে। এতিয়া তাত এটা আছে BM, আৰু সেই BMটোত যিটো RL আছে, সেই RLটো আৰু আমাৰ যিটো বেক চাইড চাই আছোঁ আমি ষ্টাফ ৰিডিং, সেইটো হৈছে IS। দুটা ৰিডিং কৰি কিনে আমি এতিয়া সেই কৰিম RL প্লাছ বেক চাইড কৰি কিনে আমি পাই যাম হাইট অফ ইনষ্ট্ৰুমেণ্ট। আৰু এই হাইট অফ ইনষ্ট্ৰুমেণ্টৰ পৰা আমি FRL মাইনাছ কৰিলে চব পাই যাম। চাবগ্ৰেডৰ FRL, GSBৰ FRL, WMৰ FRL চব এনেকৈ আমাৰ RL দিয়া আছে ইফালে বেক চাইড হৈছে আমাৰ 1.083, যিটো আমি সেইটো চাইছিলোঁ BMত ৰিডিং চাইছিলোঁ সেইটো। আৰু এতিয়া আমাৰ RLটো দিয়া আছে, RL হৈছে আমাৰ 10 কিমান আছিলে এইটো 10/3। ৰেডি কৰি থাক, ৰেডি হৈ আছে না? ৰেডি চলি আছে পিছিয়ে চলি আছে। 10/3, চ' 10/3 আমাৰ RL দিয়া আছে, 10/3 RL দিয়া আছে 76.502, 76.502, 76.502। এই দুটা প্লাছ কৰিলে RL আৰু বেক চাইড পাছ কৰিলে আমি পাই যাম HI 3, 2, 5, 8, 5, 6, 7, এইফালে 7, 77.585। এতিয়া আমি চাবগ্ৰেড টপ লেভেল দিম। আমি চাবগ্ৰেড টপ লেভেলৰ কাৰণে আমাৰ লিষ্ট দিয়া আছে, সেই লিষ্টখন লৈ ল'ম। চাবগ্ৰেড টপ এইফালে 10 ব্লক, আৰু এইখন হৈছে আমাৰ লেভেল চিট। এইখন লেভেল চিটৰ পৰা আমি প্লাছ মাইনাছ কৰি কিনে আমি লেভেলটো দি দিম। আৰু আমাৰ লেভেল দিয়া হৈ গ'ল ইতিমধ্যে। বাপৰে বাপ, ৰাস্তাৰ অৱস্থা চাওক, ৰাস্তাৰ অৱস্থা এয়া হৈছে আমাৰ ৰাস্তাৰ অৱস্থা। আমাৰ এতিয়া লেবাৰ নাই চাওক, আমাৰ ইঞ্জিনিয়াৰ চাবে ইয়াতে আমাৰ আৰু আজিলৈ আমাৰ ভিডিঅ' ইমানতে আছিলে, ভাবিছোঁ ইমানতে শেষ কৰিম। আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভাল লাগিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।